নমস্কাৰ সকলোকে আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে আসলতে বহুতেই মোক ৰিকুৱেষ্ট কৰি থাকে মোক কৈ থাকে যে আপুনি ব্লগ বনাব লাগে কিন্তু আসলতে মই ব্লগ বনাব ইমান এটা মানে ভাল নাপাওঁ আসলতে আৰু কি হয় মানে তেনেকৈ বনোৱাও নহয় আগে পিছে বনোৱাও নাই সো সেইটো কাৰণে মই মানে যিবিলাক দিব লাগে মই এডিট কৰি ধুনীয়াকৈ মোৰ ভিডিঅ'বিলাক দিওঁ বা কেতিয়াবা মোৰ কবিতা বা মোৰ কৰ্মৰ যিখিনি দি থাকোঁ কিন্তু আজি ভাবিলোঁ মই আপোনালোকক এটা ব্লগৰ জৰিয়তে মোৰ ৰেচিপি এটা মই আপোনালোকক বনোৱা দেখুৱাম আসলতে কি হ'ল আজি আমাৰ যেতিয়া ভাতৰ আমি যোজা কৰিছোঁ তেতিয়া বহুত দেৰি হৈ গ'ল তেতিয়া ভাবিলোঁ খুব কম সময়তে আৰু আমাৰ ঘৰত যিখিনি বস্তু আছিল আমি সেই বস্তুৰে কেনেকৈ আমি এটা ৰেচিপি বনাব পাৰোঁ এইখিনি এটা বনাবলৈ চেষ্টা কৰিলোঁ আহকচোন তেতিয়াহ'লে আপোনালোককো দেখুৱাম কেতিয়াবা যদি আপোনালোকৰ তেনেকুৱা অৱস্থা হয় যে খুব সোনকালে বনাব লাগে কিন্তু ঘৰত বস্তু ধৰক আনি থোৱা তেনেকুৱা সামগ্ৰীও নাই তেতিয়া আপোনালোকে কি কৰিব আৰু কি বনাব চাওকচোন আজি আমি যিটো ৰেচিপি বনাবলৈ ওলাইছোঁ তো সেইটো ৰেচিপি আপোনালোকে ট্ৰাই কৰি চাওক নিশ্চয় ভাল পাব আৰু আশা কৰিছোঁ ব্লগটোও ভাল হ'ব প্ৰথমবাৰৰ কাৰণে বনাইছোঁ ৰেচিপিটো হ'ব আপোনাৰ কণী আৰু বিলাহীৰ হ'ব তাৰ কাৰণে আপোনাক মই 4টা কণীৰ জোখত লৈছোঁ 2টা বিলাহী 3টা পিঁয়াজ আদা নহৰু আৰু ইয়াৰ লগত থাকিব শুকান জলকীয়াখিনি বাৰু ইয়াত মই দেখুওৱা নাই তাৰপিছত আপুনি প্ৰথমতে কণীকেইটা আপুনি বইল কৰি ল'ব কণীকেইটা বইল কৰি আপুনি ধুনীয়াকৈ কণীৰ বাকলিখিনি গুচাই ল'ব আৰু মই আপোনাক যিখিনি দেখুৱালোঁ বিলাহী আদা নহৰু গোটেইখিনি আপুনি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ব দেখিছেই নহয় আৰু এই পেষ্টটো বনাওঁতে অকণমান আপুনি নিমখ দিব পাৰে যেতিয়া আপুনি যদি নিমখ দি দিয়ে পেষ্টটো তেতিয়াহ'লে আপোনাৰ পেষ্টটো খুব সোনকালে হৈ যাব এইখিনি হোৱাৰ লগে লগে আপুনি কেৰাহীটো আপুনি গৰম হ'বলৈ দিব তাত আপুনি তেল দিব আৰু তেল দি আপুনি প্ৰথমতে কণীকেইটা ধুনীয়াকৈ ভাজি ল'ব লাগিব এয়া দেখিছে কণীকেইটা মই ধুনীয়াকৈ লৰাই দিছোঁ যাতে সকলোফালে তেলখিনি সুন্দৰকৈ লাগি যায় তাৰপিছতে আপুনি কিন্তু ইয়াতে একেলগে আপুনি যেতিয়া ভাজিব তেতিয়া আপুনি নিমখ আৰু আপুনি ৰং গুড়া দি দিব যাতে আপোনাৰ নিমখখিনি খুব ধুনীয়াকৈ কণীৰ ভিতৰত আপোনাৰ সোমাই যাব আপোনাৰ যেতিয়া দেখিব ভাজি আপোনাৰ ৰঙচুৱা হৈ গৈছে তেতিয়া আপুনি কণীখিনি ধুনীয়াকৈ আপুনি এটা বাতিত উলিয়াই থৈ দিব তাৰপিছত আপুনি সেই তেলখিনিতে আপুনি শুকান জলকীয়া আপোনাৰ সোৱাদ অনুযায়ী দিব আপুনি যিমানটা খায় তাৰপিছত আপুনি অকণমান তাত জিৰা গুড়ি দিব তাৰপিছতে আপুনি যিটো পেষ্ট বনাইছিলোঁ আমি সেই পেষ্টটো তাতে আপুনি বাকি দিব আৰু এইটো আপোনাৰ ৰেচিপিত আপোনাৰ মছলা খুব কম আপুনি ব্যৱহাৰ কৰিলে হয় মইতো ইয়াত অকল আদা নহৰু শুকান জলকীয়া আৰু জিৰা গুড়ি ব্যৱহাৰ কৰিছোঁ এইখিনি অকণমান ভাজি লোৱাৰ পিছত আপোনাৰ যেতিয়া আপোনাৰ কেৰাহীত লাগি যোৱাৰ নিচিনা হ'ব তেতিয়া আপুনি তাত অকণমান পানী দি দিব পানীখিনি যেতিয়া অকণমান গোটা টাইপৰ হৈ গৈছে গ্ৰেভি হৈ গৈছে তেতিয়া আপোনাৰ কণীকেইটা ধুনীয়াকৈ তাত দি দিব যাতে সেই গ্ৰেভিটো আপোনাৰ কণীৰ ভিতৰত সোমাই যায় আপুনি ভালকৈ লৰাই দিব যাতে কণীকেইটা ভালদৰে সেই গ্ৰেভিখিনিত লাগি যায় এনেকৈ আপুনি খুব বেছি 5 মিনিট থকাৰ পিছত দেখিব খুব ধুনীয়া ৰং এটা আহিব আৰু ধুনীয়া গোন্ধ এটা আহিব আৰু আপুনি যদি ভাবে তেতিয়াহ'লে আপুনি যেতিয়া তেলটো প্ৰথম দিয়ে তেতিয়া আপুনি গোটা জিৰাও তাত দিব পাৰে অলপ সময় থকাৰ পিছতে আপুনি নমাই দিব পাৰিব আৰু আপোনাৰ সোৱাদ অনুযায়ী আপুনি ধুনীয়াকৈ গাৰ্নিছ কৰিব আৰু মই ইয়াত দিছোঁ অকল নৰসিংহৰ পাত দিছোঁ আপুনি ইচ্ছা কৰিলে ইয়াত মান ধনিয়া বা আপোনাৰ যিটো আমাৰ ধনিয়া আছে আপুনি ধনিয়া পাত দিব পাৰিব